Hello my dear students. আজি মই তোমালোকক ক্লাস 10ৰ আমাণ্ডা কবিতাটি অসমীয়াত বুজাই দিম। আমাৰ এই আমাণ্ডা কবিতাটি এগৰাকী টিনেজাৰ অৰ্থাৎ 12-13 বছৰীয়া ছোৱালীৰ ওপৰত আধাৰিত। Every child feels that she is controlled and instructed not to do one thing or another. প্ৰতিজন শিশুৱে অনুভৱ কৰে যে তেওঁক এইটো বা সেইটো কাম নকৰিবলৈ নিৰ্দেশ আৰু নিয়ন্ত্ৰণ কৰি থকা হয়। You too may feel that your freedom is curtailed. তুমিও হয়তো অনুভৱ কৰা যে তোমাৰ স্বাধীনতাও সীমিত কৰি ৰখা হৈছে। Write down some of the things you want to do, but your parents, elders do not allow you to. তুমি কিছুমান কাম কৰিব বিচৰা কিন্তু তোমাৰ পিতৃ-মাতৃয়ে বা ডাঙৰসকলে কৰিবলৈ নিদিয়া কাম কিছুমান লিখিব দিছে। To read the poem aloud from pairs, each reading alternate stanzas, you are in for a surprise. কবিতাটো পঢ়িবলৈ তোমালোকক জোৰ বনাব দিছে আৰু কৈছে যে তোমালোকে প্ৰত্যেকটো অল্টাৰনেট ষ্টেঞ্জাতে এটা এৰি এটা প্ৰত্যেকটো স্তবকতে তোমালোকে কিছুমান আচৰিত ধৰণৰ বস্তু দেখিবলৈ পাবা। Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. Don't bite your nails, Amanda. তুমি তোমাৰ নখ নাকামুৰিবা, Amanda. Don't hunch your shoulders, Amanda. তুমি তোমাৰ কাণখন ভাঁজ লগাই নাথাকিবা, Amanda. Stop that slouching and sit up straight, Amanda. তুমি কুজা হৈ নাথাকি চিধাকৈ বহা, Amanda. এইখিনি কথা আমাণ্ডাক মাকে কৈ আছে। প্ৰথম ষ্টেঞ্জাটোত আমি পালোঁ যে মাকে আমাণ্ডাক কিছুমান কথা কৈ আছে। এতিয়া নেক্সট ষ্টেঞ্জাটো আমি চাওঁ। There is a languid emerald sea, where the sole inhabitant is me, a mermaid drifting blissfully. There is a languid emerald sea. ইয়াত এখন শান্ত সেউজীয়া সাগৰ আছে। Where the sole inhabitant is me. য'ত একমাত্ৰ বাসিন্দা হৈছোঁ মই। A mermaid এগৰাকী জলপৰী drifting blissfully, যিগৰাকীয়ে আনন্দৰে সাগৰত ভাহি ফুৰিছোঁ। আমাণ্ডাক যেতিয়া মাকে কিছুমান কথা কৈ আছিলে তেতিয়া আমাণ্ডাই এই 2 নম্বৰ ষ্টেঞ্জাটোত আমি গম পালোঁ যে মনতে এই কথাবিলাক ভাবি আছে। তাই এইবিলাক ইমাজিন কৰি আছে যে তাই এখন শান্ত সেউজীয়া সাগৰত আছে য'ৰ একমাত্ৰ বাসিন্দা হৈছে আমাণ্ডা আৰু আমাণ্ডা হৈছে এগৰাকী জলপৰী যিয়ে আনন্দৰে সাগৰত ভাহি আছে। Did you finish your homework, Amanda? তুমি তোমাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰিলানে, আমাণ্ডা? Did you tidy your room, Amanda? তুমি তোমাৰ ৰুমটো ঠিক ঠাক কৰিলানে, আমাণ্ডা? I thought I told you to clean your shoes. মই ভাবিছিলোঁ যে মই তোমাক কৈছিলোঁ তোমাৰ জোতাযোৰ চাফা কৰিবলৈ, আমাণ্ডা। এইবাৰ আকৌ মাকে তাইক কৈছে যে তুমি তোমাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰিলানে, আমাণ্ডা? তুমি তোমাৰ ৰুমটো ঠিক ঠাক কৰিলানে, আমাণ্ডা? আকৌ মই ভাবিছিলোঁ অৰ্থাৎ মাকে ভাবিছিল যে মাকে তাইক তাইৰ জোতাযোৰ চাফা কৰিবলৈ কৈছিলে। এইটো ষ্টেঞ্জাটো মাকে তাইক কিছুমান কথা শুনাই আছে। এতিয়া নেক্সট ষ্টেঞ্জাটোত এই ষ্টেঞ্জাটোত আমি পাম যে আমাণ্ডাই মাকৰ কথাবিলাকত গুৰুত্ব নিদি কিছুমান কথা ইমাজিন কৰি আছে, ভাবি আছে, কল্পনা কৰি আছে। I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. I am an orphan. মই এগৰাকী অনাথ। roaming the street. মই ৰাস্তাত ঘূৰি ফুৰোঁ। I pattern soft dust with my hushed bare feet. মই খালী ভৰিৰে কোমল ধূলিত খোজ দিওঁ। The silence is golden, the freedom is sweet. আৰু নীৰৱতা হৈছে সোণালী আৰু স্বাধীনতা মধুৰ বা মিঠা। এইবাৰ আমাণ্ডাই মনতে ভাবিছে যে তাই এগৰাকী অনাথ যিয়ে ৰাস্তাত ঘূৰি ফুৰিছে আৰু কৈছে যে তাইৰ কোমল ভৰিৰে ধূলিবিলাকত আগবাগ দিছে। আকৌ কৈছে যে তাই যিহেতু অনাথ, তাইৰ মাক দেউতাক নাই, তাইক কোনেও গালি নাপাৰে, কথা নুশুনায়, সেইকাৰণে এই নীৰৱতা
গল্ডেন বুলি কৈছে, সোণালী বুলি কৈছে, আৰু তাইৰ যিটো ফ্ৰীডম, স্বাধীনতা, এয়া মধুৰ বুলি কৈছে। Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? মাকে আকৌ আমান্দাক কৈছে যে Don't eat that chocolate, Amanda. এই চকলেটটো নাখাবা, আমান্দা। Remember your acne, Amanda. মনত ৰাখিবা তোমাৰ শালমইনা বোৰৰ কথা। Will you please look at me? তুমি মোৰ ফালে চাবানে? When I am speaking to you. মই যেতিয়া তোমাক কথাবিলাক কৈ আছোঁ, তুমি মোৰ ফালে চোৱাচোন, আমান্দা। তেনেকৈ মাকে কৈছে। I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. মই Rapunzel. I am Rapunzel. মই Rapunzel. I have not a care. মোৰ কোনো চিন্তা ভাৱনা নাই। Life in a tower is tranquil and rare. এটা টাৱাৰত জীৱনটো শান্ত আৰু অতি বিৰল। I will certainly never let down my bright hair. মই নিশ্চিতভাৱেই মোৰ উজ্জ্বল দীঘল চুলি কোছা তললৈ নমাব নোৱাৰোঁ। এইবাৰ আমান্দাই নিজকে কাৰ্টুন কেৰেক্টাৰ ৰাপুঞ্জেলৰ লগত তুলনা কৰিছে আৰু কৈছে যে তাইৰ কোনো চিন্তা ভাৱনা নাই। এটা টাৱাৰত তাই শান্তিপূৰ্ণ জীৱন কটাইছে আৰু তাইৰ জীৱনটো বিৰল, আৰু তাই কৈছে যে তাইৰ দীঘল উজ্জ্বল চুলি কোছা তাই তললৈ নমাব নোৱাৰে। Stop that sucking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. এবাৰ মাকে আকৌ আমান্দাক কৈছে যে Stop that sucking at once, Amanda. তুমি যি অভিমান কৰি আছা, সেই অভিমান এতিয়াই বন্ধ কৰা, আমান্দা। You are always so moody, Amanda. তুমি সদায়ে বহু মেজাজি, অৰ্থাৎ তুমি বহুত হিংহিঙীয়া সদায়। Anyone would think that I nagged you. মানুহে দেখিলে ভাবিব যে মই তোমাক সদায়ে এনেদৰে গালি পাৰি থাকোঁ, আমান্দা। আমান্দা। লাষ্টৰ পেৰাগ্ৰাফ ষ্টেঞ্জাটোত মাকে কৈছে যে তুমি এই অভিমান বন্ধ কৰা এতিয়াই, আৰু তুমি সদায় ইমান হিংহিঙীয়া, মানুহে ভাবিব যে মই তোমাক সদায়ে এনেদৰে আমনি দি থাকোঁ, আমান্দা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটো ভালদৰে বুজি ল'লা। তোমালোকৰো হয়তো এনেকুৱা কিছুমান কাম কৰিবলৈ ইচ্ছা যায়, যিবোৰ কাম তোমালোকক তোমালোকৰ মা দেউতাই ডাঙৰসকলে কৰিবলৈ বাধা দিয়ে তোমালোকৰ ভালৰ কাৰণে, কিন্তু তেতিয়া চাগে তোমালোকৰো এনেকুৱা ধৰণৰ কল্পনা নিজৰ মনতে আহি থাকে। নিজকে চাগে এই কবিতাটোৰ লগত তোমালোকে প্ৰায়ে ৰিজাব পাৰিছা, আৰু মই আশা কৰিছোঁ তোমালোকে কবিতাটো ভালদৰে বুজিবলৈ সক্ষম হৈছা বুলি। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। ধন্যবাদ।